80 বছৰীয়া বৃদ্ধই কেনেকৈ পালে ইমান ধুনীয়া ছোৱালী? এই বয়সে আপনি বিয়ে করছেন এরকম একটা বৃদ্ধ মানুষরে? হ্যাঁ ওনাকে ভালো লাগছে তাই। কিহৰ বাবে বিয়াত বহিল যুৱতীগৰাকী আপুনি বাৰু জানেনে? হঠাৎ ভাইৰেল হ'ল 80 বছৰীয়া বৃদ্ধ আৰু প্ৰায় 30 বছৰীয়া যুৱতীৰ এক সাক্ষাৎকাৰ, য'ত দেখিবলৈ পোৱা গৈছে যুৱতীগৰাকীয়ে দাবী কৰিছে 80 বছৰীয়া এইগৰাকী বৃদ্ধ তাইৰ স্বামী, সমান্তৰালভাৱে 80 বছৰীয়া বৃদ্ধৰ পত্নী এইগৰাকী প্ৰায় 30 বছৰীয়া যুৱতী। আমরা মূলত শিল্পী, আমার বউ শিল্পী। আসছিলাম এখানে গান গাইতে, গান গাওয়ার সময় ওর গান শুনে আমার ভালো লাগছে, আমার গান শুনে আমার ভালো লাগছে। এখান থেকে আমাদের একটা মিল মানে মিল ভালোবাসা তৈরি হয়েছে, বিয়ে হয়ে গেছে। জানিব পৰা মতে তেওঁলোক কেইদিনমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছে। উক্ত ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইতিমধ্যে একাংশই কৈছে কেনেকৈ ইমান ধুনীয়া ছোৱালী পালে 80 বছৰীয়া বৃদ্ধই? 80 বছৰীয়া বৃদ্ধৰ আছেনো কি? কিহৰ বাবে বিয়াত বহিল যুৱতীগৰাকী? হে এতিয়া ৰহস্যৰ আৱৰ্তত। সমান্তৰালভাৱে ভিডিঅ'টো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত, কিন্তু উক্ত ভিডিঅ'টো ক'ৰ হয় সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। বৃদ্ধগৰাকীৰ আচলতে আছেনো কি? কিহৰ বাবে বিয়াত বহিল সুন্দৰী যুৱতীগৰাকী?